গাইজ গুড মৰ্ণিং মোৰ এটি নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম আৰু মানে আজি মই মানে কি কৰিম জানে আজি মই মানে বিৰাট ধুনীয়া প্ৰডাক্ট এটা লৈ আহিছোঁ আপোনালোকলৈ এই ইউটিউবত যে দেখি থাকে যে আপোনালোকেও দেখে ময়ো দেখিছোঁ যদি আৰু সেই আকৌ ইউটিউবত মানে বৰ এইবিলাক ধুনীয়া হোৱা কিবা কিবি প্ৰডাক্ট দি থাকে মানে ঘৰৰ বস্তু কিবা এই ৰচুন পিঁয়াজ আকৌ চাহপাত নেমু এইবিলাক লৈ বিৰাট প্ৰডাক্ট আজিকালি ওলাইছে নহয় আৰু ময়ো আজি এইটো প্ৰডাক্টটো ইউজ কৰিম বুলি ভাবিছোঁ আজিলৈকে কৰা নাই কিন্তু আজি মই কৰিম একদম খাটাং কৰিম সেই অকণমান ধুনীয়া মুনীয়াটি হ'ব লাগে নহয় ময়ো সেইকাৰণে কৰিম আৰু সেই মই আজি ধুনীয়া আৰু গাইজ তাৰ সেইটোকে চাই থাকক আপোনালোককো দেখাম মই কেনেকৈ কি লগাওঁ চব দেখাই আছোঁ তাৰপৰা এতিয়া মই ভাতকেইটা খাই লওঁগৈ এনেকৈ কেলৈ হাউলি আছোঁ যেন এইফালে যে ইয়াত খুটিটো ধান্দাই আছে তাৰপিছত মোক চাই আছে সেইকাৰণে মই ইয়াত পগলা লিখা চিঞৰি আছোঁ মানে ভাতকেইটা খাই লওঁগৈ ভাতকেইটা খাই দেখাইছোঁ গাইজ ভাতকেইটা খাই ল'ম ভাতকেইটা খাই মেলি মই মানে কি যোগাৰ লৈছোঁ সকলোবোৰ আপোনালোকক দেখাম তাৰ আগতে ভাতকেইটা মেইন ন ভাত খালে মই অকণমান জোচ পাম তোমালোকক ক'ব কাৰণে এতিয়া মই ভাতকেইটা খাই ল'ম ভিডিঅ'টো আগলৈকে চাই থাকক মই অকলবোৰ দেখাই আছোঁ সঁচাকৈ দেখাই থাকিম চাই থাকক হেৰি আকৌ গাইজ মানে মই এতিয়া লগাম ন লগাওঁতে মানে তাৰ আগত মানে অকণমান কুহুমীয়া পানীয়ে হাত ভৰিখিনি আৰু মুখখন ধুনীয়াকৈ ধুই ল'ব লাগে মই এতিয়া ধুই লওঁ মই আজি ধুনীয়া হৈ আছোঁ এতিয়া এতিয়া মানে ধুই মেলি দেখাই আছোঁ চাই থাকক গোটেইখিনি মানে হেৰি ৰেডি কৰি লৈছোঁ এয়া চাওক টেন গাইজ এইখিনি হ'ল চাহ মানে চাহৰ লগত এইটো চেম্পু দিম চেম্পু এটা তাৰপিছত আৰু নিবু দিম আকৌ দি লওঁ চ' গাইজ মানে ইয়াত আছে নেমু আৰু কিবা চাওক নেমু আৰু চেম্পু আছে তাৰপৰা চাহখিনিৰ লগত মই মানে এতিয়া পূৰা লগাম মাথাত প্ৰথম কোৱা এতিয়া হৈ গ'ল চুলিখিনি মই এনেকৈ এতিয়া বান্ধি থৈ দিম অলপ শুকাবৰ কাৰণে আৰু এতিয়া এইখিনি হৈছে মানে ইয়াত আছে চেনি তাৰপিছত ক্ৰীম আছে তাৰপিছত আৰু কলগেট আছে হালধি আৰু নেমুখিনি চব এনেকৈ মিক্স কৰিম গুলি মেলি হৈ গ'ল এতিয়া এইখিনি মই গালত লগাম আজলি ময়া কৰি পাহাৰীয়া ছোৱালী মৰম দিন কৰিবা মোকে আধা পাগলী অ নাই শুন মন বুজা নাই যায় মোৰ ভয়ে লাগি যায় তাৰেৰা হে গাইজ মই এতিয়া মানে মাহঁতৰ ওচৰত আহিছোঁ এয়া পথাৰত আহি আছোঁ এই টেঙাডোখৰ মাহঁতক দিব যাওঁ খাই বোলে আৰু মানে বেছি কথা ক'ব পৰা নাই মুখখিনি লাগি ধৰিছে তাৰপিছত এতিয়া মই টেঙাডোখৰ দি লওঁ দি মেলি গৈ ৰিজাল্ট দেখাই আছোঁ মুখখন ধুম ব'লক চাই থাককচোন ভিডিঅ'টো দাছ
পাইছ ৰ'দ ধৰিছে নাই পাইছোঁ ৰ'দ ধৰিছে নাই টেঙা ইমান ডাঙৰ ডোখৰ আনি দিছে নাই ধানৰ মুঠিবোৰ এনেকৈ বান্ধিব লাগে কোনোবাই যদি নাজানে মানে চাই ল'ব পাৰিব আৰু গোটেই মানে ধানৰ মুঠিবোৰ এনেকৈ চিধা চিধাকৈ থ'ব লাগে নৰা হে গাইজ মানে মই মুখখন ধুলোঁ চাওক গোলাপ ফুলপাৰ দৰে লাগিছেনে বাৰু মোক কোনোবাই যদি লগাব বিচাৰে লগাব পাৰে একো প্ৰব্লেম নাই কাৰোবাৰ যদি পিম্পল আছে তেতিয়া যাব পাৰে চাগে মই ভালকৈ নাজানো হ'লেও লগাই চাবচোন ভাল হ'ব পাৰে আৰু যদি মোৰ ভিডিঅ'টো আজি চাই ভাল পালে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব বাই বাই লাভ ইউ গাইজ